আজি আপোনালোকৰ মাজলৈ কেঁচা আমৰ এটি সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। কেনেধৰণে বনোৱা হৈছে চাওক। বাল্টিঙত পানী দি দিয়া হৈছে আমখিনি। পোনপ্ৰথমে ধুই লোৱা হৈছে সুন্দৰভাৱে। সম্পূৰ্ণ আমখিনি ধুই হৈ পৰিছে আৰু বাকলি গুচাই লোৱা হৈছে সম্পূৰ্ণ আমখিনি। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেধৰণৰ এটি সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। আমখিনি গুচাই লোৱা হৈছে। বহু দিনলৈ এই ধৰণে বনালে আপোনালোকে থৈ দি খাই থাকিব পাৰিব। তাকে দেখুৱাব খুজিছোঁ। কেঁচা আমৰ এটি সুন্দৰ ৰেচিপি লৈ আহিলোঁ। এয়া কুটি লোৱা হৈছে আমখিনি। সম্পূৰ্ণ আমখিনি কুটি লোৱা হ'ল। এখন থালৰ সহায়ত আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। অলপমান ৰং ধৰিছে আমখিনি। পকা পকা ভাৱটো আহিছিল সেই সময়তে। পাৰি লোৱাৰ পিছতে আপোনালোকক এটি সুন্দৰ ৰেচিপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখিনি মছলা আছে, শুকান জলকীয়া, এইপিনে আছে চপ আৰু এইপিনে আছে লং, ইলাচি, ডালচেনি, এয়া গোটা জিৰা আপোনালোকক দেখুৱাইছোঁ। এইখিনি সামগ্ৰীয়ে আপোনালোকৰ মাজলৈ এটি সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মছলাখিনি ভাজি হৈ পৰাৰ লগে লগে মিক্সি বাতিত দি দিয়া হ'ল। সুন্দৰভাৱে পিচি লোৱা হ'ব। মছলাটো ইতিমধ্যে ৰেডি হৈ পৰিল। ঘৰুৱা পদ্ধতিত আপোনালোকক বনাই দেখুৱাইছোঁ। আমখিনি মিক্সি বাতিৰ সহায়ত পিচি লোৱা হ'ব। যিহেতু আমৰ এটি সুন্দৰ ৰেচিপি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। সম্পূৰ্ণ আমখিনি পিচি লোৱা হ'ব। পোনপ্ৰথমে কেৰাহীত বাকি দিয়া হৈছে সম্পূৰ্ণ আমখিনি। পিচি লোৱা আমখিনি কেনেধৰণে আজিৰ আমৰ ৰেচিপিটো বনাওঁ চাওক। গেছৰ কেৰাহী পাতি দিয়া হ'ল। কেৰাহী গৰম হোৱাৰ লগে লগে পোনপ্ৰথমে কেৰামেলটো ৰেডি কৰি ল'ব লাগিব, যাতে আজিৰ ৰেচিপিৰ বাবে অতি দৰকাৰ। যিহেতু কালাৰো বহুত সুন্দৰ আহে এই ধৰণে চেনিটো পগাই ল'লে। তাকে আপোনালোকক দেখুৱাইছোঁ। আমখিনি দি দিয়া হৈছে, পিচি থোৱা আমখিনি। যদি এই ধৰণে বনাই বহু দিনলৈ আপোনালোকে খাই থাকিব পাৰিব। অলপমান দিয়া হৈছে নিমখ সোৱাদৰ বাবে আৰু অলপমান দিয়া হৈছে জলকীয়া, যাতে টেঙা, মিঠা আৰু জ্বলা সকলোবোৰ মিক্স হৈ যাওক। আৰু ঘৰতে ৰেডি কৰা মছলাখিনি দি দিয়া হৈছে। সুন্দৰভাৱে লৰাই পকৰাই লোৱা হৈছে হেতাৰ সহায়ত। আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে বনোৱা হৈছে। অলপমান কষ্ট কৰিলেহে খাবলৈ সোৱাদ হয়। চেনি দিয়া হৈছে, কম পৰিমাণত দিয়া হৈছে অলপমান, যাতে টেঙা ভাৱটো থাকক আৰু জ্বলা থাকিব। জ্বলা ভাৱটো আছে, লগতে মিঠা, জ্বলা আৰু নিমখো দিয়া হৈছিল। সম্পূৰ্ণ আমৰ ৰেচিপিটো ইতিমধ্যে সম্পূৰ্ণ হ'বলৈ ধৰিছে। আপোনালোকক দেখুৱাইছোঁ। এই পদ্ধতিত যদি বনাই বহু দিনলৈ আপোনালোকে খাই থাকিব পাৰিব। আমখিনি ইতিমধ্যে হৈ পৰিল আজিৰ আমখিনি। এয়া আমৰ জেলি বুলিও ক'ব পাৰে আপোনালোকে। এই পদ্ধতিত বনক। আৰু থালৰ সহায়ত উলিয়াই লোৱা হৈছে এইখিনি। এই আমখিনি আচলতে চাওক 10 দিনমান ৰ'দত দিব লাগিব। তাৰ পিছত যি এটি সুন্দৰ জেলিৰে প্ৰস্তুত হ'ব 10 দিনৰ পিছত আপোনালোকে বহু দিনলৈ খাই থাকিব পাৰিব। যদিহে আপোনালোকে বনায়। হয়তো আমৰ ছিজন এতিয়া শেষ হৈছে, তথাপিও বজাৰত পোৱা যায় পকা আম। পকা আমৰ পৰা আপোনালোকে বনাব পাৰিব। এই পদ্ধতিত বনক।